Lakhakuner kep Langhin constituency ke parlo Selawar Lakha Hini Dinghali March Gaon along Tiva Cultural Society Karbiang long committee hin pen patir piponsi bangso sai dengpon. Bangso sai kichari pon ke tirika mai phu Sukumar Mo Strong hello. Bangso mai long Phapangjang Aluhi Aman Peng pen KAC chairman Rajuti Sochitongdun. Anparta Langhin local EM Billy Mohan Khaklari MLA Vida Singh Ingleng EM Uping Maslai Puneswar Puma Kumud Mithi Rival Khorai Anparta Ongdung Man Peng Gidotum Chetongdun pen Aliralon Pidum. Pini bangso mai long isi khai pugachi puthipji lepute mena alun lam temo anparta pindeng sumpot choklim veknangji puta EM Maslai pen lam the jaipon. তেখেতৰ নিজৰ এমএলএ এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ পৰা দিব চাগে গতিকে ৰাইজৰ আগত ঘোষণা কৰিছে মেইন মিনিং লাংখন মানে কি কৈছে লাংখনটো আমাৰ আচলতে এই যিটো ডেকোৰেশ্যন যিটো বাম্বুৰ যে আছে বা সেইটোৱে লাংখন কিন্তু সেইটো পূজাৰ লগতে জড়িত কিয় আচলতে এই লম্বা লম্বাটো মানে নৃত্যৰ কাৰণে ব্যৱহাৰ হয় আৰু ছুটিটো যিটো ছুটিৰ লগতে নাচিছে এইটো আচলতে ৰাতি যেতিয়া এই লাংখন উৎসৱৰ দিনাখন ৰাতিহে এইটো চাচে এইটো মানে সমাধি বুলি কয় আমাৰ এইটো অনুষ্ঠান সামাজিক অনুষ্ঠান কাছাং বুলি কয় অসমীয়া সেই তাতে মানে সেইটো বনোৱা হয় ৰাতি এইটো গোটেই হেৰি মানে নিয়ম নীতি শেষ হোৱাৰ পিছত ঘৰে ঘৰে এই ছুটি লাংখনটো হাতত লৈ পেলাই তাত মানে ঘৰৰ বেৰাত মাৰি মাৰি যায় তাৰ মানে এই গোটেইখিনি বেয়া বস্তুবিলাক খেদাই দিয়ে সেইটো লগত এনেকুৱা এটা নিয়ম আছে কিন্তু ইয়াতো আৰু আমি এটা এই কমন এটাহে কৰিছোঁ যেতিয়া সেইটো যিটো গাঁৱৰ ভিতৰৰ নিয়মটো নহয় গতিকে এইবিলাকতো প্ৰেক্টিছটো ইয়াত নাই কিন্তু য'ত এতিয়া কৰে ৰাতিহে এইটো লাংখনটো বনায় আৰু কিন্তু নিয়ম শেষ হোৱাৰ লগে লগে এইটো এটা ঢোলৰ চেৱে চেৱে মানে ঘৰে ঘৰে সোমাই পেলাই এই বেৰাত মানে কোবাই থৈ আহে তাতে মানে বেয়া বস্তুবিলাক চব আঁতৰি যায় এইটো ঠিক আছে এইটো মানে Pini bangso mai long Alir Acham Ipidun Jipura Tiva pen kapreka khai mate Karbi Cultural Society Langhin Arola pen Bodo Atum Tami Kikan Kilun Cepaklangdun. বৰ্ষৰ তিৱাসকলৰ লাংখন উৎসৱ এই চেলাবৰ গাঁৱৰ লাংহিনৰ সমষ্টিত পৰিষদীয় সমষ্টিত ইয়াত অনুষ্ঠিত হৈছে আজিৰ লগত এই জাগাত তিনিবাৰকৈ হৈছে কিন্তু এই লাংখন উৎসৱ উদযাপন এই মুক্ত কিবা হেৰি অপেন মঞ্চত আজি 18তম হৈছে কিন্তু লাংখন উৎসৱ কিন্তু প্ৰত্যেক বছৰে নিজৰ নিজৰ গাঁৱতে হৈ থাকে এইখিনিতো ৰাইজে গম নাপায় আজি প্ৰচাৰ যাতে হয় আৰু অন্যান্য জনগোষ্ঠীবিলাকো যাতে গম পায় বহল ভিত্তিত বাহিৰত যদি আমি প্ৰচাৰ কৰিব লাগে তেনে আমি মুক্ত হেৰি মঞ্চলৈকে মুকলি মঞ্চলৈকে মানে ওলাই লৈ আনিব লাগিব সেই উদ্দেশ্যেৰে আজি আমৰি সমষ্টিৰ ভুলকুঞ্চিত এইটো আৰম্ভ কৰিছে আজি 18তম হৈছে আৰু এই 18তম যিটো বৰ্ষত আমি কাৰ্বি আংলঙৰ 3টা জাগাত প্ৰত্যেক বছৰে এতিয়া পাতিবলৈ লৈছে এইটো হৈছে ইষ্ট কাৰ্বি আংলঙৰ চেলাবৰত এবছৰ ইয়াত কৰিছে আৰু ৰংখাং অঞ্চলতো 28 তাৰিখে হ'ব আমৰিত 31 তাৰিখে তাতে সমাপ্ত হ'ব News report KTV News